কবিতাৰ শিৰোনাম আকৌ তোমালৈ বুলি। কথা ৰীনা নাথ। আজি বুকুখন বৰকৈ বিষাইছে অ। হৃদয়ৰ কোণত যেন দুখবোৰ ৰৈ আছে। এতিয়া পৃথিৱী গভীৰ নিৰ্দাল। গভীৰ নিশা সাৰ পাই উচুপি উঠিছো মই। সপোন সপোন লগা তোমাৰ কথাবোৰ আজি আকৌ মনত পৰিছে। জীৱনৰ এই বিশাল পথত আজি মই দিশহাৰা। বলিয়াৰ দৰে উজাগৰে কটাইছো প্ৰতিটো নিশা। বিচাৰি ফুৰিছো অলপ সুখ তুমি এৰি যোৱা পথত। এতিয়া সপোনবোৰ মোলৈ চাই হাঁহিব ধৰিছে। জীৱনেও হাত বাউলি মাতিছে। জীৱনৰ এই কঠিন পথত আগুৱাই যাব পৰা নাই। সুখময় জীৱন জীয়াৰ অফুৰন্ত হেঁপাহ বিচাৰিছিলো তোমাৰ পৰা। সেয়াও যেন সপোন হৈয়ে থাকিল। ধন্যবাদ।